guys and welcome back to the channel again. আজি আমি গৈ আছো আমাৰ ভোমৰাগুৰি লৈ আৰু ভোমৰাগুৰিৰ ইমান ধুনীয়া ঠাই এখন যাক আমি ক'ব পাৰি যে ওয়ান অফ দি মোস্ট বিউটিফুল প্লেसेस ইন তেজপুৰ আমি তালৈ গৈ আছো আৰু তাত থকা ধুনীয়া ধুনীয়া ভিউ আজি এই ভিডিঅ'টিত আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো চাব আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব Finally guys, মই আহি পালো আমাৰ কলিয়াভোমৰা ব্ৰিজত আৰু ব্ৰিজখন আজি ধুনীয়াকৈ আপোনালোকক দেখুৱাম আৰু লগতে আমাৰ কলিয়াভোমৰাৰ পাহাৰৰ যেটো প্ৰাকৃতিক দৃশ্য সেইটো আপোনালোকক দেখুৱাম গাইজ দিস ইজ দা কলিয়াভোমৰা ব্ৰিজ আপোনালোকে চাব পাৰিছে দুখন ব্ৰিজ একেলগে আছে বহুত ধুনীয়া ভিউ And finally guys, এতিয়া হলপ আমি ইতিহাসলৈ আমাৰ অসমৰ ইতিহাসৰ লগত এই দলংখনৰ একদম উত্তৰপূৰ্ব সম্পৰ্ক আছে বুলি আমি ক'ব পাৰি সন 1795 খ্ৰীষ্টাব্দত কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাতৃয়ে আহোম ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু সেই সময়ৰ আহোম সেনাপতি কলিয়াভোমৰা ফুকনে সেই বিদ্ৰোহটো অতি সুকলমে একদম সফলভাৱে দমন কৰিবলৈ তেখেত সক্ষম হৈছিল পৰৱৰ্তী সময়ত তেখেতে আহোম ৰাজ্য আৰু শক্তিশালী কৰি তুলিবৰ কাৰণে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ একলক কৰিবৰ কাৰণে এটা ব্ৰিজৰ সপোন দেখিছিল আৰু তাৰ কাৰণে তেখেতে খুঁটাপাতিও পেলাইছিল আৰু বৰ্তমান মই আছো উত্তৰ পাৰত আৰু সেইটো আপোনালোকে চাব পাৰিছে সাকে কেমেৰাটো ইমান ধুনীয়াকৈ নাহিব সেইটো আছিল দক্ষিণ পাৰ এই দুয়োখন পাৰক একলক কৰাৰ উদ্দেশ্যে তেখেতে খুঁটাপাতিও পেলাইছিল বাট সেই সময়ৰ কাৰণে এইটো এটা টাফ কাম আছিল কিন্তু তাৰ প্ৰায় 230-40 বছৰমান পিছত সেই সপোন তেখেতৰ পুৰা কৰিছে আমাৰ ভাৰত চৰকাৰে যেহেতু এই ব্ৰিজখনৰ সপোন তেখেতে প্ৰথমবাৰৰ কাৰণে দেখিছিল সেই কাৰণে এই ব্ৰিজখনৰ নাম তেখেতৰ ওপৰতে ৰাখা হৈছে সেই কাৰণে আমি এই ব্ৰিজখনক আজি কলিয়াভোমৰা খেতু বুলি জানো আৰু এইফালে কিমান ধুনীয়া ভিউ এটো ভোমৰাগুৰি পাহাৰৰ যেটো ভিউ সাকসুন কিলিং ভিউ গাইজ আমাৰ ভোমৰাগুৰি ব্ৰিজৰ ষ্টাৰ্টিংতে আৰু এটা ধুনীয়া বস্তু আছে সেইটো হৈছে আপোনালোকে মোৰ পিছফালে চাব পাৰিছে ইয়াত খাট্টা ষ্টেচু বনোৱা হৈছে আসলতে এই খাট্টা ষ্টেচু আমাৰ নৰ্থ ইষ্টৰ খাট্টা ৰাজ্যকে দেখুওৱা হৈছে আৰু ইয়াত লিখা আছে চাওক এ ব্ৰিজ ফৰ 7 সিস্টাৰ্স বুলি লিখা আছে গাইজ 7 সিস্টাৰ্স বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খাট্টা ৰাজ্যকে বুজোৱা হয় আৰু সেইকেইটা হৈছে আমাৰ অসম অৰুণাচল প্ৰদেশ মণিপুৰ ত্ৰিপুৰা মেঘালয় মিজোৰাম আৰু নাগালেণ্ড এই ভোমৰাগুৰি পাহাৰত যেতিয়া আপুনি আহিব অলপ ওপৰফালে গ'লে আপুনি এনেকুৱা এটা ধুনীয়া বস্তু আপুনি চাব পাৰিব যি আমাৰ প্ৰাচীন অসমৰ ইতিহাসৰ লগত জড়িত সেইটো হৈছে এটা শিলালিপি তাত যিবিলাক ভাষা সেইটো আমাৰ আজিৰ অসমীয়া ভাষাৰ লগত একো মিল নাখায় কমপ্লিটলি বেলেগ হয় সম্ভৱতঃ সেইটো প্ৰাগজ্যোতিষপুৰৰ শিলালিপি হ'ব পাৰে প্ৰাগজ্যোতিষপুৰৰ সময়ৰ শিলালিপি হ'ব পাৰে সো বলক চাওগে শিলালিপিটো গাইজ এইটোৱে হৈছে ডাঙৰ শিলটো যাৰ ওপৰিভাগত যদি আপোনালোকে ভালকৈ চাই তেতিয়া আপোনালোকে চাব পাৰিব কিছুমান ডিজাইন বনোৱা হৈছে এইটো চাওক ইয়াত এটা ডিজাইন আছে আৰু ভিতৰত কিবা ক্ৰছ চিনৰ নিচিনা পুৰণ চিনৰ নিচিনা দিয়া আছে যি সময়ৰ ক্ষেত্ৰত নাইকিয়া হৈ গৈ আছে আৰু গাইজ ইয়াত কিছুমান জীৱ জন্তুৰ চিত্ৰ অংকন কৰা হৈছে আপোনালোকে এইটো এতিয়ালৈকে ভাল কণ্ডিশ্যনত আছে আৰু ওপৰিভাগত কিছুমান শব্দ লিখা আছে যাৰে কেইটামান আখৰ আমাৰ অসমীয়া ভাষাৰ লগত অসমীয়া বৰ্ণমালাৰ লগত মিল খোৱা যেন দেখা যায় তো গাইজ এইখিনি আপোনালোকে চাব পাৰিছে এটা শিলালিপি হয় ইয়াত কি আছে আমি ভালকৈ নাজানো কিন্তু জীৱ জন্তুৰ চিত্ৰ অঁকা হৈছে আৰু ইয়াত দুই এটা আখৰ আমাৰ অসমীয়া আখৰৰ লগত মিল থকা দেখা যায় মুঠতে গাইজ কথা হৈছে যে আমাৰ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা শিলালিপি দেখা যায় গতিকে এই শিলালিপিৰ ওপৰত উপযুক্ত অধ্যয়ন হ'ব লাগে ৰিচাৰ্চ হ'ব লাগে এইবিলাকৰ থ্ৰুদি সেই সময়ৰ মানুহবিলাকে কি ক'ব বিচাৰিছিলে তেওঁলোকে আমাক কি মেছেজ দিব বিচাৰিছিলে সেইবিলাক আমি আচলতে জনা উচিত গতিকে গাইজ মই মোৰ বেষ্ট ট্ৰাই কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টিল দেন গুড বাই জয় অসম